Guys, welcome to my another mini blog. Azir mini blog to খুৰীহঁতৰ পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছো। খুৰীয়ে বনাই আছে এইফালে দীঘল পিঠা আৰু আনফালে মোক লগাই দিছে তেল পিঠা ভাজিবলৈ। আৰু আবেলি টাইমত খুৰাহঁতে মেজি বনাই থকা দেখি পেলাই মই খুৰাহঁতক চাহৰ যোগান ধৰিলোঁ। তাৰপিছত কাম বন কৰি মেলি আমাৰ ৰাতিৰ খানাৰ আৰম্ভ হৈ গ'ল। এইফালে খুৰাহঁতে গাহৰি মাংস চুঙাত দিছে, তাৰপিছত হাঁহ কাটিছিলে, হাঁহ মানে খুৰাই বনাই আছে আৰু মাজু খুৰাজনে। মই অকণ খুৰাক সহায় কৰি মেলি দিলোঁ, যিহেতু খুৰাই লৰাব মেলিব নোৱাৰে বিশেষকৈ কঁকালৰ বিষৰ কাৰণে। তাৰপৰা আমাৰ পখিলাক দেখিলোঁ, পখিলাই আকৌ আপোনাৰ বিহু নাচি আছিলে, মানে গান শুনি নাচি আছিলে। তাৰপৰা মই যেতিয়াই ভিডিঅ' কৰিব ষ্টাৰ্ট কৰিলোঁ তাই নচাই বন্ধ কৰি দিলে। তাৰপিছত চুঙাত দিয়া গাহৰি মাংস খালোঁ, খাই বৈ ভাত খালোঁ অলপ দেৰিকৈ। তাৰপিছত জুই সেকিলোঁ, এনেকৈ দিনটো পাৰ কৰিলোঁ। আমাৰ বিহু উৰুকা এনেকৈ গ'ল। আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।